আপনার ফিলিং অর্থাৎ অনুভবখিনি কেনেকুৱা? মই আর কি কম, কবলৈ একো নাই। ওর মেরিট হয়ে গেছে, ওই সংসার করিম, ওই সংসার করিম। অ আপুনি সংসাৰ কৰিব। অ নমস্কাৰ আপোনালোকক সকলোকে আমাৰ হালাকুৰা মহাবিদ্যালয়ৰ ফেচবুক পেজটোলৈ স্বাগতম জনাইছো। তো আজি আমি তোমাৰ যিসকল সৈতে মোক ছাত্ৰ লিখি ছাত্ৰীয়ে দিবা 2023 বৰ্ষত এডমিশ্যন লৈছিলো তো বুজিন না, আজি তেখেতসকলৰ লেখালেখি কাৰণে হবা আজিৰ দিছে এই যে দিনটোক ওই মানে যখন কোৱা আসবে চলে তখন লেখা শুরু করবে, কলেজীয়া এলাই জীৱনৰ শেষটো দিন। তো ওই আজিৰ এই এডুকেশন দিনটোত সকলোৰে আমি মনৰ দিয়াই দিবি ভাৱনাখিনি আমি জানিবলৈ চেষ্টা তো কৰিম। আসি পোস্ট তো তো আহক আসি আমি পোস্ট করবে সকলোৰে তোর মনৰ মনে ভাব ভাৱনাখিনি ডাইরেক্ট কয়া দেবো জানিবলৈ চেষ্টা কৰো। আহক তো প্ৰথমবাৰৰ বাবে ইয়াত আমাৰ কিছুমান বন্ধু বান্ধৱীয়ে মানে বহি গল্প কৰি আছে, তেওঁলোকৰ আহ মানে অনুভৱখিনি শ্বেয়াৰ কৰি আছে। তেখেতসকলৰ অনুভৱখিনি আমি প্ৰথমে জানিবলৈ চেষ্টা কৰিম। তো এওঁ হ'ল মিষ্টাৰ শ্যামল বাবু। তো মিষ্টাৰ শ্যামল, আপোনাৰ মানে এতিয়া অনুভৱটো কেনেকুৱা? নমস্কাৰ, মোৰ নাম শ্যামল ৰয়। আজিৰ অনুভৱ, আজি আমি যোৱা কেইবছৰ সকলোৱে বন্ধু বান্ধৱী একেলগে কলেজত আহিছিলো। এতিয়া আৰু আজিৰ পৰাই মানে শেষ হ'বলৈ গ'লে, আজিৰ পৰা আৰু এনেকুৱা ধৰণৰ ইউনিফৰ্ম আৰু সকলোৱে এনেকৈ পৰিৱেশত একদম একেলগ হ'ব নোৱাৰিম। আৰু আজি অলপ বেয়াও লাগি আছে, সেইফালে অলপ ভালো লাগি আছে, মানে ডিগ্ৰীটো কমপ্লিট হ'ব এইকাৰণে ভাল, কিন্তু বেয়াও লাগি আছে আৰু বন্ধু বান্ধৱীসকলৰ লগত এনেকৈ আৰু লগ নহ'ব। আৰু সকলোৰে সুস্বাস্থ্য কামনা থাকিল, যাতে ডিগ্ৰী কমপ্লিট কৰাৰ পিছত যিজনে মানে কোনে কোনে কোন বিভাগত কি কৰিব খোজে নোখোজে এইটোৱে। তো আৰু ইয়াত আমাৰ কেইগৰাকী বান্ধৱী আছে। তো তোমাৰ মনৰ অনুভৱখিনি কেনেকুৱা অলপমান ক'লে ভাল হ'ব। বিয়া আৰু আৰু একো নকবা? নাই। আমার মনটা সেই খারাপ আসলে। তো ইয়াত আৰু বেছি মানে একো মানে তেখেতে একো বেছি ক'ব নোৱাৰিব। তেওঁৰ অনুভৱখিনি বেছিয়ে অনুভৱ মানে প্ৰকাশ কৰিলে। তো আৰু আমাৰ এতিয়া আহোঁ আমাৰ ইয়াত দুজনমান বন্ধু আছে। তো যিহেতু আমাৰ আজি কলেজীয়া জীৱনৰ অন্তিমটো দিন আৰু বহুতে ভাল লাগি আছে, কাৰণ এই 3 বছৰ আমি কলেজটো একেলগে শেষ কৰিলো আজি। এটাই কথা ক'ম যে সকলোৱে মনত ৰাখে। তো আপোনাৰ এতিয়া মোক তামুক দেশ ফেলে দিবে নাম কৰি তো ভালো লাগিছে, অলপ বেয়াও লাগিছে, আৱেগিকো হৈছে। এতিয়া 3 বছৰ একেলগে সকলোৱে পঢ়িলো, এতিয়া কেতিয়াবা আমি লগ পাম নে নাই, এতিয়া লগ হ'ব নে নাই। ধন্যবাদ। তো আমি ইফালে আমাৰ কেইগৰাকীমান বান্ধৱী আছে, তো তেখেতসকলৰ আমি মনৰ ভাৱখিনি জানিবলৈ চেষ্টা কৰিম। তো আহক, তো তেখেতসকলৰ আজি মনৰ ভাৱখিনি আমি জানিবলৈ চেষ্টা কৰিম। তো প্ৰথমত আমাৰ বন্ধু মাছুদ বিদ্যালয় ক'ব। প্ৰথমবাৰৰ বাবে আমাৰ মাছুদ ইকবাল বন্ধুৱে ক'ব আজি আমাৰ যিহেতু কলেজৰ এটা মানে অন্তিমটো দিন আমাৰ কলেজৰ। তো মনৰ অনুভৱখিনি কেনেকুৱা? মনৰ অনুভূতিটো আজি খুবেই আৱেগ অনুভূত, কিয়নো যোৱা 3 বছৰ ধৰি আমি একেলগে পঢ়ি আছো, একেলগে ঘূৰি আছো, একেলগে ফুৰি আছো। যদিও মুখত হাঁহি, কিন্তু মনৰ ভিতৰৰ পৰা বহুত আৱেগিক হৈ আছো, সেইকাৰণে বেয়া লাগি আছে। ওকে, ধন্যবাদ। তো ইয়াত আমাৰ কেইগৰাকী বান্ধৱী আছে। 3 বছৰ ধৰি একেলগে আছিলো, বন্ধু বান্ধৱক মিছ কৰিম আৰু সেইটোৱে আৰু বেছি। ধন্যবাদ। তো আপোনালোকে আৰু এটা কথা, আপোনালোকে যদি যি এতিয়াও চেনেলটোত ফলো কৰা নাই, প্লিজ ফলো কৰি দিব আৰু লাইক কৰি দিব। তো ইয়াত আমাৰ কেইগৰাকীমান আমাৰ বন্ধু হালাকুৰা আছে। কলেজ তো ইয়াত এগৰাকী বান্ধৱী আছে, মিছ মেৰী। তো আজি যিহেতু আমাৰ কলেজীয়া জীৱনৰ অন্তিমটো দিন, তো আজিৰ দিনত মানে আপোনাৰ ফিলিং অৰ্থাৎ অনুভৱখিনি কেনেকুৱা? মই আর কি কম, কবলৈ একো নাই। ওর মেরিট হয়ে গেছে, ওই সংসার করিম, ওই সংসার করিম। অ আপুনি সংসাৰ কৰিব। অ মানে আপোনাৰ ফিলিং অৰ্থাৎ অনুভৱখিনি কেনেকুৱা? মই আর কি কম, কবলৈ একো নাই। ওর মেরিট হয়ে গেছে, ওই সংসার করিম, ওই সংসার করিম। অ আপুনি সংসাৰ কৰিব। অ তেওঁ একো ক'বলৈ মানে কি তাৰপিছত ইয়াত যিমান দূৰৰ পৰা মই আহো কলেজত। ধন্যবাদ। তো ইয়াত আছে কেইগৰাকীমান, আপোনালোকে কি খুব বেয়া লাগি আছে, মানে জীবনের 3টা বছর এই কলেজত মানে কটালো, আজি অন্তিম দিন, মানে বেয়া লাগিছে। হ'ব আৰু আহক, ইফালে আমাৰ বন্ধু বান্ধৱী আৰু ঢেৰ আছে। তো তেখেতসকলৰ মনৰ ভাৱনাখিনি আমি জানিবলৈ চেষ্টা কৰিম। আৰু ইয়াত আছে আমাৰ কিশোৰ। তো কিশোৰ, আজিৰ দিনটোত যিহেতু আমাৰ কলেজীয়া জীৱনৰ শেষটো দিন, তো মনৰ অনুভৱখিনি কেনেকুৱা যদি আপুনি ক'লে ভাল হ'ব। নমস্কাৰ, মোৰ নাম কিশোৰ কুমাৰ ৰায়। তো ঘটনা হ'ল যে এটা আমাৰ এছামিজ মিডিয়াম, তা আমি রাজবংশী দিয়ে কওঁ। ঠিকে আছে। তা
কাটিল আমার আজি লাস্ট 6 সেমিস্টার পর্যন্ত শেষ হয়ে গেল। কাটিল ভালে ভালে কাটিল দিনগুলিয়া, কোনো ব্যাগ স্যাগ না লাগিল, ভাল স্যারগুলোও ভাল। আমরা বিশেষ করে মুই একটা কথা কোয়া চাং, বন্ধুত্ব যোনটা আছে বন্ধুত্বটা ভাল পাবেন। নমস্কাৰ, মোৰ নাম অৰূপ চন্দ্ৰ ৰায়। প্ৰথমতে মই 2023 চনত এইখন মহাবিদ্যালয়ত নামভৰ্তি কৰিছিলোঁ আৰু মহাবিদ্যালয়খন মোৰ আহি আজি 3 বছৰ গ'ল। 3 বছৰ গ'ল আৰু সেইখিনি কৈছোঁ যে মহাবিদ্যালয়খনত তোমালোকে যে আজি লাষ্ট কলেজ বুলি যে আজি ঘৰত কিতাপ নপঢ়ে বুলি লাষ্ট এইটো কেতিয়াও নকৰিবা। কিতাপ পঢ়ি যোৱা, জীৱনত বহুত কিবা কিছু কৰিবলগীয়া বস্তু আছে, এইটোৱে আমাৰ জাৰ্ণি শেষ নহয়। ধন্যবাদ। ধন্যবাদ।